ড্ৰেছ পিন্ধিলো খাচিয়া ড্ৰেছ বুলি কয় এই ড্ৰেছক চব কেনেকুৱা লাগিছে সকলোৱে জনাব কমেণ্ট কৰি এইগৰাকীয়ে পিন্ধাই দিছে বাকীগৰাকীয়ে পুৰা কামত ব্যস্ত এই ৰুবিয়ে পিন্ধি আছে চবে পিন্ধি পুৰা ফটো দিম দেখিব হেল্ল' এভৰিৱান গুড মৰ্ণিং আমি এতিয়া আছোঁ গুৱাহাটীত আজি যাম শ্বিলং ফুৰিবলৈ তাকে বোলো ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ আৰম্ভণিৰ পৰা এতিয়া উঠি মেলি পুৰা গা চা ধুই আহিলোঁ এতিয়া কাপোৰ চেঞ্জ কৰি লওঁ তাৰপৰা গৈ আছোঁ শ্বিলং তাকে গোটেই ভিডিঅ'টো দেখা যাম দিনটো কি কি কৰোঁ ক'ত ক'ত যাওঁ সকলোবোৰ দেখা যাম অকণো স্কিপ নকৰাকৈ চাই থাকিব মোৰ ভিডিঅ'টো এয়া আমি এতিয়া শ্বিলঙৰ ৰাস্তাত সোমালোঁ এতিয়া পুৰা একা বেকা ৰাস্তাই গৈ থাকিম বৰা পানী পাই গ'লো দেখাই পেলাই চহৰলৈ নুঠে ইমান ধুনীয়া প্লেচটো চব কি বস্তু এতিয়া আমি পাই গ'লো বৰা পানী কি ধুনীয়া জেগা চব একদম পানীবোৰ পুৰা পাহাৰৰ ওপৰৰ পৰা নামি আহে যে বেলেগ চাফা পানী বেলেগ চাফা নদীখনৰ পানীবোৰ আৰু পৰিৱেশটো চাওকচোন ইমান ধুনীয়া ইমানেই ধুনীয়া ক'বলৈ বাকী নাই ইমানেই ঠাণ্ডা এনেকুৱা ঠাণ্ডাত থাকিলে এ চি ৰুম নালাগে আৰু ইয়াৰ ৱেডাৰটো তাৰমানে অলপ বেলেগ যে বহুত বেলেগ লাগিছে ইমান ধুনীয়া চাওক এয়া বৰাপানী বুলি কয় শ্বিলং পোৱাগৈ নাই আমি শ্বিলং গৈ আছোঁ তাতে এইটো ৰখি দিলোঁ অকণমান জেগাডোখৰ ধুনীয়া দেখিছোঁ ইমান ধুনীয়া লাগিছে অকণমান বতৰটো ঠাণ্ডা হৈ থকা কাৰণে একদম ডাৱৰৰ পৰা হাতে চুব পাৰিলোঁ অকণমান এতিয়া তললৈ নামি যাম ছেকেণ্ড বৰাপানী বুলি কয় খালি ইয়াত অকণমান ৰ'দ আৰু আমি বৰাপানী পাৰ হৈ আহিলোঁ এতিয়া কিমান ভিৰ চাওকচোন আৰু এইবোৰ টেক্সিবোৰ চাওকচোন চব একেই কালাৰ খালি নাম্বাৰ প্লেটবোৰ বেলেগ বেলেগ নহ'লে ধৰিবই নোৱাৰি একদম পূৰা ট্ৰেফিক জামত আমি ফচি আছোঁ এতিয়া শ্বিলং টাউনত এতিয়া ফল মূল ল'বলৈ ৰখিছোঁ এয়া ফল মূলকে খাই লওঁ ইমানে ভোক লাগিছে ইয়াত ভাত খাব নোৱাৰি মানে ইয়াত ভাত খাবলৈ বহুত দিগদাৰ এতিয়া তাত কফি খাইছিলোঁ মানে অকণমান দিগদাৰী হ'ল কফিখিনি খাওঁতো সেইবাবে এতিয়া আজি ভাত দিনটো খোৱা নহ'বই আমি খাম আজি ফল মূল খাই আজি দিনটো কটাই দিম শ্বিলঙৰ এনেকুৱা দিন এটা মনত থাকি যাব আমাৰ এয়া চকীও ধুনীয়া ধুনীয়া ফ্ৰেছ ফল মূল পূৰা পাহাৰৰ ফল মূল হয় এইবিলাক তাকে কি খাওঁ কি নাখাওঁ চাই থাকিব খাবলৈ লৈছোঁ আৰু ইয়াত চব ফল মূল মিক্স আছে তাকে খাই লওঁ আৰু
কি লো আগত লৈ লো এতিয়া শ্বিলং পিক পাইছোঁহি ইয়াত এতিয়া কাউণ্টাৰ টিকট ল'লোঁ টিকট লৈ পিনে ইয়াৰ পৰা তালৈ গাড়ী নিব নিদিয়ে ইয়াত গাড়ী ভাড়া কৰি নিব লাগিব যেনেকৈ সেই জীপ চাফাৰীবোৰ কাজিৰঙাত যায় তেনেকৈ তালৈকে সেই এতিয়া ভাড়া গাড়ী লৈ লৈছোঁ তেনেকৈ যাম আৰু তালৈ তাত দেখাই আছোঁ গৈ পিনে শ্বিলং পাই গ'লহি ইয়াত লিখা আছে আই লাভ শ্বিলং পিছত দেখাই আছোঁ এডোখৰ এতিয়া সেই ওপৰত উঠি গোটেই এৰিয়াটো চাব পাৰি শ্বিলং এৰিয়াটো তাকে গৈ চাই লওঁগৈ চব ইমান ধুনীয়া এয়া চাওক ওপৰৰ পৰা গোটেই শ্বিলংখন চাব পাৰি ওপৰত উঠি ইমান ধুনীয়া লাগিছে চাওকচোন শ্বিলংখন অকণমানি দেখি পোৱা গৈছে এইবোৰ পাহাৰ ওপৰত ডাৱৰ কিমান ধুনীয়া প্লেচটো চাওকচোন ইমানেই মৰম লাগিছে মানে ইয়াৰ পৰা আহিবলৈ মন যোৱা নাই এতিয়া আমি তললৈ নামি যাওঁ Hey, my pinning. This one. Ada, dua bunda. Dah habis dah. Kita mau. Dah selesai apa? Ni aku mau. अच्छा गलो दिख रही है नहीं हो খাচিয়া ড্ৰেছ বুলি কয় কেনেকুৱা লাগিছে সকলোৱে জনাব কমেণ্ট কৰি এইগৰাকীয়ে পিন্ধাই দিছে বাকীগৰাকীয়ে পুৰা কামত ব্যস্ত এই ৰুবিয়ে পিন্ধি আছে চবে পিন্ধি পুৰা ফটো দিম দেখিব মায়ে মোক পিন্ধিছে দেই পুৰা খাচিয়া ড্ৰেছ নাই মেলি ৰেডি হৈ ল'লোঁ চব খাচিয়া ড্ৰেছ পিন্ধি চব টুকুৰি হাতে লৈ পুৰা এয়া এয়া আমাৰ মানুহজনীলৈ চাই দিয়া দুইটা একেবাৰে দেহা এইফালে চাই দিয়া দেহা এইফালে এইটো আমাৰ টিকলা দেহা গাড়ী আহিছে কেনেকুৱা লাগিছে কমেণ্টত জনাব দেই জ্বলা দিছে ভাল লাগিছে Ama pata kukur ka pokora khao. আছে বনানো আছে Ama pata kukur ka pokora khao. এই আমি শ্বিলং আহিলোঁ ইমান ভাল লাগিছে সেই প্লেচবোৰ দেখাইছিলোঁ দে শ্বিলং আহি ইমানেই ভাল লাগিছে মানে ইমান ধুনীয়া বতাহ পুৰা ঠাণ্ডা এইফালে চব ৰ'দ দি আছে তথাপিও বহুত ঠাণ্ডা লাগিছে আমি চুৱেটাৰ লৈ অহানে ভাল আছিলে কিন্তু চুৱেটাৰ গৰম উঠিব বুলি নানিলোঁ কিন্তু এই ৰ'দ দি থাকিলেও বহুত ঠাণ্ডা সেই শ্বিলংখন ওপৰৰ পৰা দেখাইছিলোঁ অলপ তাত চাব পাৰি আৰু ডাৱৰবোৰ একদম হাতেৰে চুব পাৰি ইমানেই ধুনীয়া মানে এই আমাৰ সেইফালে বহি আছে ফটো মাৰিবলৈ পুৰা পজ দি তাকে ফটো চটো মাৰি লওঁ তাৰপৰা গৈ পিনে দেখাই আছোঁ শ্বিলং আহি ইমানেই ভাল লাগিছে মানে ইমান ধুনীয়া বতাহ পুৰা ঠাণ্ডা এইফালে চব ৰ'দ দি আছে তথাপিও বহুত ঠাণ্ডা লাগিছে আমি চুৱেটাৰ লৈ অহানে ভাল আছিলে কিন্তু চুৱেটাৰ গৰম উঠিব বুলি নানিলোঁ কিন্তু এই ৰ'দ দি থাকিলেও বহুত ঠাণ্ডা সেই শ্বিলংখন ওপৰৰ পৰা দেখাইছিলোঁ অলপ এতিয়া আমি আহি আছোঁ এলিফেণ্ট ফলছলৈ পুৰা গৈ আছোঁ পামেগৈ এতিয়া বেছি দূৰ নহয় তাৰ পৰা পামেই আৰু তাত গৈ দেখাই আছোঁ আৰু ভিডিঅ' কৰিবলৈ বেছিকৈ নিদিয়ে মানে সেইবাবে কি ক'ত পাৰোঁ কৰি দেখাম আৰু তাকে চাব আৰু অঁ এলিফেণ্ট ফলছ পাই গ'লোহি সেয়া পাৰ্কিং এৰিয়া আছে এতিয়া আমি যাম ৱাটাৰফল চাবলৈ এইবিলাক মানুহে আৰু পুৰা
তাকে গৈ থাকোঁ কি দেখোঁ চাওঁচোন। দোকান চোকান আছে, চব বস্তু কোনোবাই ল'ব বিচাৰিলে ঢেৰ ল'ব পাৰিব। বেগ চেগ পূৰা কিবা কিবি ঢেৰ আছে। এতিয়া আমি ৱাটাৰফল চাই আহোঁগৈ আৰু কি আছে চাই আহোঁ। তাৰপিছত কিবা কিবি কিনিব লাগিব আৰু সৰু সুৰা বস্তু শ্বিলঙৰ চিন থ'বলৈ। পুৰা ঠাণ্ডা লাগিছে, পূৰা কঁপনি উঠি গৈছেগৈ। চবত একদম টিকেট চিষ্টেম, ইয়াতো টিকেট কাটি ল'লে। ওপৰতো পূৰা তললৈ নামি আহি আছোঁ। এই আহেদি গৈ আছে একেবাৰে। ৱাও, ইমান ধুনীয়া ঝৰ্ণা এইফালে দেখাই আছোঁ দেই বেক কেমেৰা কৰি। ৱাও, কি ধুনীয়া ঝৰ্ণা। চব কেনেকুৱা ধুনীয়া মৰম লাগিছে। আৰু ওপৰত আছোঁ যে পূৰা হেৰিটো অক্সিজেনটো কমি আহিছে, কাণ চান তাল মাৰি গৈছে, নাক কাণ চব তাল মাৰি গৈছে। আৰু এটা ৱাটাৰফল আছে, তালৈ গৈ আছোঁ। 3টা আছে নি? অঁ 3টা আছে বোলে, এটা চালোঁ। এতিয়া পাহাৰৰ তললৈ নামি আহি আছোঁ, একদম পূৰা ভাগৰ লাগি গৈছেগৈ। গৈ আছোঁ পূৰা নামি আহোঁতে পূৰা ভাগৰ লাগিছে। উঠি গ'লে কি হ'ব ভাবকচোন বাৰু। এই একেটাই অঁ নামিব পাৰি। অঁ নামিব পাৰি বোলে ইটোত নামিব নোৱাৰি, ইমানেই সোঁত একদম। মোৰ বেলেগ ভয়হে লাগিছে। পূৰা নামিব পাৰি বোলে, তাকে নামি চাম অকণমান। ওপৰতো নোৱাৰোৱে বাৰু, যাবলৈ ভয় লাগিছে। তলে নগ'লোগৈ, ইমানে একদম গৰা নিচিনা, পূৰা ভয় লাগিলে সেইবাবে নগ'লোগৈ। এতিয়া ওপৰলৈ উঠি আহি আছোঁ। এয়া এওঁ আহি আছে, দেখা একদম নোৱাৰিছে, মানে পূৰা ভাগৰ লাগিছে। অঁ কি ক'ম, তথাপিও বহুত কম তললৈ গ'লোঁ, ইমানে গৰা ভয়ো লাগিলে, বুকু পূৰা ধপধপাই গৈছে। এলিফেণ্ট ফলছ লিখাটো, এতিয়া এলিফেণ্ট ফলছ লিখা আছে দেখিছোঁ নহয়, তাত ফটো মাৰিলোঁ পূৰা, ইমান ভাল লাগিলে। এয়া চবেই পূৰা ফটো মাত ব্যস্ত, তথাপিও এতিয়া যাওঁগৈ আৰু এতিয়া সময়ো হ'ল অলপ, এতিয়া ঘৰা ঘৰি যাব লাগিব আমি। তাৰ পৰা চানা তানা বিকি আছে, বহুত ভাগৰো লাগিছে, এতিয়া পৰা ঘৰলৈ মানে ৰুমলৈ যাম। এতিয়া গুৱাহাটী ঘূৰি যাম আমি, কাৰণ ইয়াত থাকিবলৈ অকণমান দিগদাৰ হ'ব। ল'ৰাকেইটাৰ লগত বহুত ঠাণ্ডা, আমি গৰম কাপোৰ নানিলোঁ বিশেষকৈ, সেইবাবে ইয়াত অকণমান থাকিবলৈ দিগদাৰ হয়। এতিয়া আমি গুৱাহাটী ঘূৰি যাম, তাকে ইমানতে ব্লগটো সামৰণি মাৰি দিছোঁ। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।